এতিয়া মই ওপৰলৈ উঠি উঠি গৈ আছোঁ। ইয়াতে মানে বহুত আপ ডাউন হয় আৰু মানুহে ইয়াত খোজকাঢ়িব নোৱাৰে, ইয়াত ভাগৰ লাগি যাব। মই একদম পূৰা ভাগৰ লাগি গৈছে, কথা ক'ব পৰা নাই। তেওঁলোকৰ কিন্তু ভাগৰ বোলা বস্তুটো অনুভৱ নহয়। আচলতে তেওঁলোকে ইয়াতে জন্ম পৰাই আছে যে, আৰু তেওঁলোকে মানে সৰুৰে পৰাই ইয়াতে থাকি থাকি কিবা অভ্যাস হৈ গ'ল। আপ ডাউন বুলি কথা নাই। আৰু এইবিলাক দেখিছেনে, মাকৈ লগাই থৈছে, মাকৈ খেতি এইবিলাক। ইয়াতে এনেকৈ পাহাৰীয়া এঢলীয়া ঠাইতে খেতি কৰা হয়। তেওঁলোকে বহুত বেছি কষ্ট হয়, সকলোবিলাক নিজেই কৰে, সম্পূৰ্ণ মানৱ শ্ৰম প্ৰয়োগ কৰি কৰে। ইয়াতে কোনো যন্ত্ৰ পাতি ইউজ নকৰে। এতিয়া মই ওপৰলৈ উঠি উঠি গৈ আছোঁ। ওপৰলৈ উঠি যাওঁতে মানে বহুত ভাগৰ লাগে। আমাৰ আচলতে পাহাৰত থকা অভ্যাস নাই, খোজকঢ়াও অভ্যাস নাই। তথাপিও 2টা বছৰ ইয়াতে আছোঁ, অলপ অলপ এক্সপিৰিয়েঞ্চ হৈছে আৰু। এয়া মই দেখিছে ওপৰলৈ গৈ আছোঁ। আৰু এইবিলাক যে হাবি দেখিছে, এই হাবিবিলাক মানে তেওঁলোকে খেতি নকৰে। তেওঁলোকে এটা ঠাইত মানে এবাৰহে খেতি কৰিব। এতিয়া এই ঠাইত খেতি কৰিছে যে, নেক্সট ইয়েৰ এই ঠাইত খেতি নকৰে। নেক্সট ইয়েৰ হাবিখিনি চফা কৰি ইয়াতে খেতি কৰিব। সেইটো পাহাৰৰ বিশেষত্বই হয় যে ঠাই সলাই খেতি কৰে। ইয়াতো এইবিলাক দেখিছেনে, মাকৈ লগাই থৈছে। এইবিলাক মাকৈ খেতি কৰিছে। আৰু আমাৰ ইয়াতে এই মানে বনৰীয়া ফুলবিধ বহুত আছে, চবতে আছে। হাজাৰ কাটিলেও কৰিলেও নোলায়। ইয়াতে কেইবাবিধো ফুলে, হালধীয়াও ফুলে, গোলপীয়াও ফুলে, ৰঙাও ফুলে। দেখি ভাল লাগে, ইমান ধুনীয়া ধুনীয়া ফুলি থাকে। পাহাৰত থকাটো আচলতে সহজ কথা নহয় দেই, সঁচাকৈ। আমাৰ প্লেন এৰিয়া মানুহে ইয়াত সহজে থাকিব নোৱাৰে। এদিন দুদিনৰ কাৰণে তেওঁলোকৰ ভাল লাগিব, কিয়নো ইয়াৰ চিনেৰীবিলাক বহুত বেছি ধুনীয়া, পৰিৱেশটো ধুনীয়া। ইয়াতে আহিলে মানে গৰমটো অনুভৱ নকৰে। আৰু এয়া দেখিছেনে, এইফালে আদা খেতি কৰিছে। এইবিলাক আদা ওলাইছে। পৰিৱেশটো চাওক না, ইমান ধুনীয়া, চাৰিওফালে পাহাৰ। মই আবেলি সময়ত অকলে অকলে এইবিলাকে কৰি টাইম পাছ কৰি থাকোঁ। ইয়াতে লগ সংগো নাই, আৰু বিশেষকৈ ভাষা বুজি পোৱা মানুহো নাই। সেইটো কাৰণে কি কৰিম আৰু, নিজেই ব্যস্ত হৈ থাকিবৰ কাৰণে এইবিলাকে কৰি থাকোঁ। যদি আপোনালোকে ভাল পায় মোৰ ভিডিঅ'বিলাক, লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কিমান কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ দেখিছেনে। অন্য একো নাই, এই ঠাইবিলাকৰ পৰিৱেশবিলাক ভাল লাগে, সেয়েহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ, আপোনালোককো দেখাব বিচাৰোঁ। ওপৰৰ পৰা মই ভিউটো আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক, দেখিছেনে বাৰু। চাৰিওফালে গছ গছনি, পাহাৰ, কিমান ধুনীয়া পৰিৱেশ দেখিছে।